ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ টপিকটো হ'ল এচিএল লিগামেণ্ট টিয়াৰ আৰু ইয়াৰ কাৰণে কৰিব লগা এক্সাৰচাইজেছ এচিএল লিগামেণ্ট কি হয় এচিএল লিগামেণ্ট হ'ল এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্টটো হ'ল আমাৰ নি ষ্টেবিলিটি মানে আঁঠুৰ জইণ্টটোৰ ষ্টেবিলিটি মেইনটেইন কৰি ৰখাত হেল্প কৰে আৰু যেতিয়া আপোনাৰ এচিএল লিগামেণ্টটো টিয়াৰ হয় আপোনাৰ নিটোত খুব পেইন হয় আৰু লগতে আপোনাৰ নিটো ইনষ্টেবিলিটি হৈ যায় আৰু তাৰ কাৰণে আপোনালোকে কেইটামান এক্সাৰচাইজ কৰিলে আপোনালোকৰ নিটো ষ্টেবিলিটিৰ ঘূৰিয়াত সহায় হয় যদি আপোনালোকক এচিএল টিয়াৰৰ কাৰণে সাৰ্জাৰী এডভাইস কৰা হৈছে তেনেহলেও সাৰ্জাৰী আগত আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব পাৰে তেতিয়া আপোনালোকৰ নি জইণ্টটো মজবুত হৈ যাব আৰু সাৰ্জাৰীৰ পিছত ৰিকভাৰীটো খুব সহজে হৈ যাব সো ভিডিঅ'টো যদি শেষলৈকে চাই আৰু এক্সাৰচাইজকেইটা ৰেগুলাৰলি কৰি যায় ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল হিল স্লাইডিং ভৰিৰ গেৰুৱাটো চচৰাই আপোনাৰ ফালে আনিব টেন সিধা কৰি দিব শ্লোকে ভৰিৰ গেৰুৱাটো চচৰাব এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব শ্লোকে হিল স্লাইডিং মুভমেণ্টটো কৰিব এক্সাৰচাইজটোৰ কাৰণে আঁঠুটোৰে মাটিৰ ফালে হেঁচিব দেন আপোনাৰ ভৰিৰ পতাখন আপোনাৰ ফালে টানিব আঁঠুটো মাটিৰ ফালে হেঁচিব আপোনাৰ ভৰি পতাখন আপোনাৰ ফালে টানিব যদি এক্সাৰচাইজটো কৰে টান পাইছে এখন টাৱেল লৈ ল'ব পাৰে আঁঠুৰ তলত দেন আঁঠুটোৰে টাৱেলখনত হেঁচিব আৰু ভৰি পতাখন আপোনাৰ ফালে আনিব এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব আঁঠুটোৰে টাৱেলখনত প্ৰেছাৰ দিব আৰু ভৰি পতাখন আপোনাৰ ফালে লাহে লাহে টানিব এক্সাৰচাইজটো হ'ল এংকল পাম্প মুভমেণ্ট ভৰিৰ গেৰুৱাটোৰ টাৱেলখন থ'ব দেন ভৰিৰ পতাখন আপ ডাউন মুভমেণ্ট কৰিব যদি আপোনালোকৰ ভৰিত চুৱেলিং আছে তেনেহ'লে এইটো এক্সাৰচাইজে চুৱেলিংখিনি কম কৰাত সহায় কৰে এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব এক্সাৰচাইজটো কৰোঁতে আঁঠুৰ ওপৰত আৰু আঁঠুৰ তলত এটা ষ্ট্ৰেচিং ফিল কৰিব শ্লোকে 20 টাইমছ কৰিব ভৰিৰ পতাখন আপ ডাউন মুভমেণ্ট কৰিব শ্লোকে ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে আঁঠুৰ তলত টাৱেলখন থৈ ল'ব দেন আঁঠুটো সিধা কৰি দিব আৰু ভৰিৰ পতাখন আপোনাৰ ফালে টানিব ভৰিখন যাতে লাহে লাহে নমায় জোৰকৈ ননমায় লাহে লাহে উঠাব লাহে লাহে নমাব আঁঠুটো সিধা কৰি দিব দেন লাহে লাহে নমাব আৰু আঁঠুটো অলপ বেণ্ড হৈ যাব এক্সাৰচাইজটো 20 টাইম ৰিপিট কৰিব নেক্সট এক্সাৰচাইজটো হ'ল লেগ ৰেইজ আপোনাৰ আঁঠুটো সিধা ৰাখিব আৰু ভৰিৰ পতাখন আপোনাৰ ফালে টানিব আৰু ভৰিখন লাহে লাহে উঠাই দিব এক্সাৰচাইজটো কৰোঁতে এটা কথা মন ৰাখিব যাতে আঁঠুটো সিধা হৈ থাকে এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব ভৰিখন লাহে লাহে উঠাব আৰু লাহে লাহে নমাই দিব এক্সাৰচাইজটো কৰোঁতে আঁঠুটো যাতে সিধা হৈ থাকে সেইটো কথা মন ৰাখিব লাষ্ট এক্সাৰচাইজটোৰ কাৰণে গেৰুৱাটোৰ তলত টাৱেলখন থ'ব দেন আপোনাৰ আঁঠুটো মাটিৰ ফালে হেঁচিব চেষ্টা কৰিব আপোনাৰ আঁঠুটোৰে মাটিৰ ফালে হেঁচিব আৰু ভৰি পতাখন আপোনাৰ ফালে টানিব আঁঠুটো অলপমান বেণ্ড কৰি দিব দেন মাটিৰ ফালে আঁঠুটো হেঁচিব এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব শ্লোকে ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনত ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে থেংক ইউ